ঠিক কৈছো নাই ৰাইজ মই বা মোৰ পৰিয়ালৰ 1 ইঞ্চ মাটিও যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে মই ৰাজনীতি এৰাই নহয় মই অসমেৰে হিমালয়ত যা সন্যাস বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই পাব Who is Ashok Singhal? Who is Rajesh Jalan? And who is Manoj Jalan? Ashok Singhalor মাটি আছে না মই নাজানো কিন্তু সমাধিত আমি 10 বিঘা মাটি দিছো কিন্তু মাটিৰ সোঁফালে কোন আছে বাওঁফালে কোন আছে এইটো মুখ্যমন্ত্ৰীয়ে কিয় চাব আৰু ট্ৰাইবেল বেল্টত মাটি লোৱাটো সঁচা কথা তেওঁ এতিয়া পদত্যাগ কৰিব লাগে চূড়ান্ত মিথ্যাচাৰ মাতিছে অশোক সিংঘালে নন কেডেষ্টিয়েল আৰু ট্ৰাইবেল বেল্টত মাটি লোৱাটো সঁচা কথা তেওঁ এতিয়া পদত্যাগ কৰিব লাগে আৰু তাক ৰক্ষণাবেক্ষণ দিবলৈ কাৰণে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মাটি নাই বা দেখা নাই বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই আনৰ পাকঘৰৰ কথা জানে আনৰ ঘৰৰ আনৰ বাৰীৰ কথা পাতে কিন্তু অশোক সিংঘালৰ যে জুবিন ক্ষেত্ৰ কাকতে বেআইনীভাৱে শ্ৰেণী সলনি কৰি যে মাটি শ বিঘা মাটি দখল কৰি থৈছে সেই কথাটো তেওঁ নাজানে গতিকে ধিক্কাৰ জনাইছোঁ মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰে বেআইনীভাৱে অশোক সিংঘালে যিটো দখল কৰিছে মাটি তাক মুকলি কৰি দিব লাগে তাৰ লগে লগে অশোক সিংঘালক মন্ত্ৰী পদৰ পৰা বৰখাস্ত কৰিব লাগে যদি বৰখাস্ত নকৰে তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহে কেতিয়াও ক্ষমা নকৰিব চূড়ান্ত মিথ্যাচাৰ মাতিছে অশোক সিংঘালে সেইটো প্ৰমাণ হৈ গৈছে যে তেওঁ নন কেডেষ্টিয়েল আৰু ট্ৰাইবেল বেল্টত মাটি লোৱাটো সঁচা কথা তেওঁ এতিয়া পদত্যাগ কৰিব লাগে আৰু তাক ৰক্ষণাবেক্ষণ দিবলৈ কাৰণে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মাটি নাই বা দেখা নাই বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই আনৰ পাকঘৰৰ কথা জানে আনৰ ঘৰৰ আনৰ বাৰীৰ কথা পাতে কিন্তু অশোক সিংঘালৰ যে জুবিন ক্ষেত্ৰ কাকতে বেআইনীভাৱে শ্ৰেণী সলনি কৰি যে মাটি শ বিঘা মাটি দখল কৰি থৈছে সেই কথাটো তেওঁ নাজানে গতিকে ধিক্কাৰ জনাইছোঁ মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰে বেআইনীভাৱে অশোক সিংঘালে যিটো দখল কৰিছে মাটি তাক মুকলি কৰি দিব লাগে তাৰ লগে লগে অশোক সিংঘালক মন্ত্ৰী পদৰ পৰা বৰখাস্ত কৰিব লাগে যদি বৰখাস্ত নকৰে তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহে কেতিয়াও ক্ষমা নকৰিব কাৰণ অশোক সিংঘালে বেপাৰ কৰিব অহা ব্যক্তিগৰাকী কেৱল অসমক বেপাৰ কেন্দ্ৰিক দৃষ্টিভংগীৰে যদি চাই থাকে অসমৰ খিলঞ্জীয়া মানুহৰ মাটি আৰু অসমৰ কেডেষ্টিয়েল বা নন কেডেষ্টিয়েল বা জনজাতীয় যিটো বেল্ট এণ্ড ব্লক এৰিয়া তাত মাটি যদি বেআইনীভাৱে লৈছে তেতিয়াহ'লে কোনো কাৰণত মন্ত্ৰীত থাকিব নোৱাৰে তেওঁ মন্ত্ৰীত বৰখাস্ত কৰক অন্যথা জনসাধাৰণে চব মন কাণ দি আছে চব দেখি আছে তাৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হ'ব তাতে চূড়ান্তভাৱে চাওক খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিলে ডাঙৰ ডাঙৰ প্ৰকল্প বনাম বুলি ক'লে খেতিপূৰণ দিম বুলি ক'লে কিন্তু খিলঞ্জীয়া মানুহে বসবাস কৰে যে ইয়াতো ট্ৰাইবেল মানুহৰ বৰ বিশেষ কাগজ পত্ৰ নাথাকে গতিকে কিন্তু মাটিটোতো ট্ৰাইবেলৰ ট্ৰাইবেল আছিল নাই গতিকে ট্ৰাইবেল মানুহবিলাকক বা ইয়াৰ খিলঞ্জীয়া মানুহক উচ্ছেদ কৰি তেওঁলোকে এতিয়া পুঁজিপুটি গোটাই দিয়া আৰম্ভ কৰিছে হাজাৰ বিঘা কেৱল পুঁজিপুটিৰ লগত তেওঁলোকৰ মেটেৰিয়েলি কিন্তু খিলঞ্জীয়া মানুহৰ ঘৰ ভাঙি চুৰমাৰ কৰি এই খিলঞ্জীয়া মানুহক ক্ষতিপূৰণ দিয়া কথা ক'লে কিন্তু নিদিলে খেতিপূৰণটো বাদে দিয়ক অকণমানো সহানুভূতি তেওঁলোকক ক'ৰবাত আশ্ৰয়থলী হিচাপে কিবা এটা দিয়ক এইটো নিদিয়ে কিন্তু হাজাৰ বিঘা আদানীক দিছে আম্বানীক দিছে ৰামদেৱক দিছে অকল ইয়াত নহয় কেৱল গুৱাহাটীত নহয় বিটিআৰত দিছে কাৰ্বি আংলঙত দিছে ডিমাছত য'ত 6 শিডিউল এৰিয়া সেইবিলাকতো মাটি দিয়া আৰম্ভ কৰিছে তাতে যদি মাটি দিয়া আৰম্ভ কৰিছে তাৰ লগে লগে আৰু এই গুৱাহাটী আশে পাশে থকা যিবিলাক খিলঞ্জীয়া মানুহ জনজাতি মানুহ সেইবিলাক মানুহৰ প্ৰতি তেওঁলোকৰ দৰদ নাই তেওঁলোকে কেৱল পুঁজিপতিক মাটি গোটাই দিব লাগে যাৰ কাৰণে অন্যায়ভাৱে কোনো ধৰণৰ জাননী নোহোৱাকৈ হঠাতে তেওঁলোকে উচ্ছেদ কৰি গোটেই মানুহক দিশহাৰা কৰি দিলে গতিকে তাৰ প্ৰতি যিটো অন্যায় কৰিছে জনসাধাৰণৰ খিলঞ্জীয়া মানুহৰ প্ৰতি যিটো অন্যায় কৰিছে তাৰ কাৰণে কোনো কাৰণে তেওঁলোকে বাচি যাব নোৱাৰে নিশ্চয় সময় আহি আছে তাৰ প্ৰত্যুত্তৰ কিন্তু বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই পাব অশোক সিংঘালৰ মাটি আছে না মই নাজানো কিন্তু সমাধিত আমি 10 বিঘা মাটি দিছো কিন্তু মাটিৰ সোঁফালে কোন আছে বাওঁফালে কোন আছে এইটো মুখ্যমন্ত্ৰীয়ে কিয় চাব সেইটোতো চোৱা মোৰ কাম নহয় এইটো অতি দুৰ্ভাগ্যজনক কথা মই মুখ্যমন্ত্ৰীয়ে তেওঁ কেবিনেট বৈঠকত আকৌ বুধবাৰে কিজানি পাতিব কাইলৈ বা পৰহিলে তাত সোমাবলৈ দিব নালাগে এওঁ বহুত কেলেংকাৰী কথা ওলাই আছিলে সেই গতিকে অশোক সিংঘাল ডাঙৰীয়াক মন্ত্ৰীসভাৰ যদিহে তেওঁ এনেকৈ অপচেষ্টা কৰিলে নিজৰ নামত মাটি ৰখাৰ নন কেডেষ্টিয়েল ছাৰ্ভে নোহোৱা জেগাত তেওঁ যদি এনেকৈ দখলি দি পেলাই ট্ৰাইবেল বেল্টৰ মাটি ল'ব বিচাৰিছে ইয়াতকৈ আৰু ডাঙৰ কথা আহিব নোৱাৰে মাননীয় মুখ্যমন্ত্ৰী প্ৰশ্ন কৰোঁ তেখেতে বাৰে কৈছে যে জনজাতি মানুহৰ মাটিবিলাক সংৰক্ষিত কৰিব লাগে সংৰক্ষণ কৰিব লাগে আৰু তেখেতক এই ক্ষেত্ৰত কিছু অলপ পদক্ষেপ লোৱা দেখিছিলোঁ এই কিছু ঠাইত আমাৰ ডিমুৰাত তেওঁ উচ্ছেদ কৰিছিল কিন্তু তেওঁ সেইবিলাক নাটক আছিল নেকি সেই সৰু মানুহখিনিক উচ্ছেদ কৰিলে এই ৰৌ বালিবিলাক কিয় থাকিলে অশোক সিংঘালক তেওঁ মাটি দিব পাৰে বা বনিক গুচি তেওঁক মাটি দিব পাৰে এই সৰু মানুহ তেওঁ উচ্ছেদ কৰে সাহস যদি আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৈছোঁ তেওঁ অতি সোনকালে অশোক সিংঘালৰ দালালবোৰক বা কোনোবা দালালক তেওঁক গ্ৰেপ্তাৰ কৰক ট্ৰাইবেল এক্টৰ মতে কি যুক্তি দখল কৰিলে আমি সুধিব বিচাৰিছোঁ অসম চৰকাৰক
যে সৌখিনিনা শিলহাকৰ মাটি কিমান মাটি আপুনি বেদখল কৰি মুক্ত কৰিলে, কিমান বিল্ডিং ভাঙি পেলালে, সেই আই মাতৃসকলে আজিও কান্দি আছে, প্ৰতিবাদ জনাই আছে। হাজাৰ হাজাৰ আপুনি ফৰেষ্ট লেণ্ড বুলি আপুনি বেদখল মুক্ত কৰিলে। এই বনিয়াটো কিয় পৰা নাই? কিয় এই বনিয়াটোৰ ওপৰত ইমান দৰদ? ছুপাৰ চৰকাৰৰ নামত কোটি টকা হৰলাট কৰিলে। আমি কিমান প্ৰতিবাদ কৰিলোঁ, আজিলৈকে আপুনি এষাৰ মাত নিদিলে। আকৌ আজি আপুনি এই ধুৰন্ধৰকেইটাক আপুনি আকৌ আমাৰ হিয়ামঠৰ জুবিন ক্ষেত্ৰৰ মাটি তেওঁলোকক আপুনি দিবলৈ ৰাজি হৈ গৈছে। আপুনি গম নাপাওঁ বুলি কৈছে। হা, কাৰ ঘৰত কিহে ভাত খালে তালৈকে খবৰ কৰা ৰখা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যদি কয় যে মই গম নাপাওঁ, এইটো খুব আচৰিত কথা, খুব দুখ লগা কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি খুব অসমৰ জনগণে দুখ পাইছোঁ এটা কথাত। কাৰণ জুবিনদাৰ কাৰণে আমাৰ হিয়ামঠৰ কাৰণে অনলি 10 বিঘা 10 বিঘা আৰু বনিয়াটোৰ কাৰণে 38 বিঘা নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেনেকুৱা কাম নকৰিব। আৰু এই বনিয়াকেইটা ক'ব বিচাৰিছোঁ, ভালে ভালে তহঁতি মাটি আমাৰ জুবিন ক্ষেত্ৰত চমজাই দে, অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চই খেদি পিটন দিম, কিন্তু খেদি পিটন দিয়া হ'ব। মাটি এৰি দিয়া নহ'ব। জুবিন ক্ষেত্ৰৰ মাটি লোৱা মানে আমাৰ অসমৰ জনগণৰ গাত হাত দিয়া, জুবিন ক্ষেত্ৰৰ মাটি এই বনিয়াকেইটাই লোৱা মানে আমাৰ প্ৰত্যেকজন খিলঞ্জীয়াৰ গাত হাত দিয়া। গতিকে এৰি দিয়া নহ'ব। জুবিনদাৰ লগত যিকোনো ক্ষেত্ৰত যিমান যি হ'লেও ন' কম্প্ৰমাইজ, জেল দিয়ে, ফাঁচি দিয়ে, চৰকাৰে গুলি মাৰে, বাৰ কৰি আহিছোঁ যে জুবিনদাৰ ন্যায়ৰ লগতে এতিয়া আমাৰ কি আছে, এই 38 বিঘা মাটি এই যি মনোজ জালান, ৰাজেশ জালান আৰু যি এই অশোক সিংঘালে লৈ ৰাখিছে বিল্ডিং বনাবৰ কাৰণে, ব্যৱসায় মুনাফাৰ কাৰণে, এইটো হৈ দিবলৈ দিয়া নহ'ব। এই সম্ভৱ নহ'ব আৰু কেতিয়াও অসমীয়া যুৱমঞ্চে এৰি নিদিয়ে। আৰু আমি গম পাইছোঁ ইতিমধ্যে অশোক সিংঘালৰ যি পুতেক আছে, এই পুতেকে বোলে প্ৰটেক্ট বুলি এটা বিল্ডিঙৰ কোম্পানীৰ নাম লৈ বহু মাটি অকুপাই কৰিছে, চৰকাৰী মাটি, আৰু ইলিগেল টাইপত বহুত বিল্ডিং বনাই আছে। গতিকে যদি প্ৰয়োজন হয় অসমৰ জনগণে চব বিল্ডিং লৈ ল'বলৈ বাধ্য হ'ব, সব বিল্ডিং, সব মাটি সম্পত্তি সব লৈ ল'ম। আৰু যদি এটা কথা ক'ব বিচাৰিছে মুখ্যমন্ত্ৰী, যদি এই বনিয়াকেইটাৰ প্ৰতি ইমান দৰদ, তেতিয়াহ'লে আপুনি যে আপোনাৰ যে হাজাৰ বিঘাবিলাকৰ যি বাগান আছে সেইবিলাকত দি দিয়ক, আমাৰ আপত্তি নাই ভাই, আমাৰ ক'বলগীয়া নাই। কিন্তু আমাৰ জুবিন ক্ষেত্ৰত যিসমূহ মাটি আছে আমি কেতিয়াও প্ৰয়োজন হ'লে মৃত্যুবৰণ কৰিম, কিন্তু মাটি এৰি নিদিম মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনাক কিন্তু আমি স্পষ্ট ভাষাৰে কৈ দিছোঁ, আৰু স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছোঁ এই বনিয়াকেইটাক। আমি আজি অসম চৰকাৰক সুধিব বিচাৰিছোঁ, কেইজন আমাৰ মন্ত্ৰী বিধায়ক আমাৰ বাহিৰৰ বনিয়াৰ তাত আছে আমাৰ অসমৰ? গতিকে আপুনি বনিয়াক ইমান মূৰৰ ওপৰত কিয় তুলিছে ভাই, আমি বুজি পোৱা নাই। টাউনত এক টুকুৰা মাটি নাইকিয়া গ'ল, গোটেই বনিয়াই গোটেই শেষ কৰি পেলাই লৈ সেইবিলাক আপুনি দেখা নাই। খালি আপুনি দেখি থাকে যে এই বাংলাদেশী ফৰেষ্টৰ মাটি বেদখল কৰিব লাগে, আমুকত বেদখল মুক্ত কৰিব লাগে। কিয় দূৰত বনিয়াৰ ওপৰত? বনিয়াই যে মিহিকেলে লুণ্ঠন কৰিছে আপুনি দেখা নাই? ক'ত কি কৰে কথা নাই, কিন্তু এটা অসমীয়া সমস্যা এটা স্পষ্ট কথা, আমি ইতিমধ্যে জুবিনদাৰ ন্যায় কাৰণে আমি চলো দিল্লী কাৰ্যসূচী আমি হাতত লৈছোঁ। অহা 10 নৱেম্বৰত আমাৰ যন্ত্ৰ মন্ত্ৰত আমাৰ বিক্ষোভ কাৰ্যসূচী আছেই। আৰু তাৰ লগতে সমান্তৰালকৈ আমি ক'ব বিচাৰিছোঁ, আমি 15 দিনৰ সময়সীমা আমি বান্ধি দিছোঁ চৰকাৰক, যে এই যি মাটি বেদখল কৰিব লাগে, যি দখল কৰি থৈছে, এই বনিয়া তিনিটাই যি দখল কৰি থৈছে, এইটো আমাৰ বেদখল মুক্ত কৰি আমাৰ জুবিন ক্ষেত্ৰত সেই মাটি দি দিব লাগে। চিধা কথা, স্পষ্ট কথা। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই কিন্তু হাত বহি নাথাকিম, ভয় আন্দোলন কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। ৰাতিপুৱাই কোনোবাই মোক জনালে, হোৱাটছএপত পঠালে, কংগ্ৰেছৰ নেতা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই অভিযোগ তুলিছে। অভিযোগটো কি? যে অশোক সিংঘালে জনজাতি সংৰক্ষিত বেল্ট এণ্ড ব্লকত মাটি বেদখল কৰিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই জনাব বিচাৰিছোঁ, মই প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ, তেখেতে প্ৰমাণ কৰক মই বা মোৰ পৰিয়ালৰ 1 ইঞ্চ মাটিও যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে, মই ৰাজনীতি এৰাই নহয়, মই অসম এৰি হিমালয়ত যায় সন্যাস লৈ লম। কিন্তু তেখেতে প্ৰমাণ দিব লাগিব, আৰু যদি প্ৰমাণ দিব নোৱাৰে তেখেতে অসমৰ ৰাইজৰ ওচৰত মাপ খুজিব লাগিব। এই প্ৰত্যাহ্বান মই জনাইছোঁ। 24 ঘণ্টাৰ ভিতৰত আপুনি প্ৰমাণ কৰক যে মোৰ আৰু মোৰ পৰিয়ালৰ ক'ৰবাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত দখল বা বেদখল কৰা মাটি যদি আছে, মই ৰাজনীতিৰ প্ৰায় নহয়, মই সামাজিক জীৱনৰ প্ৰায় ত্যাগ কৰি হিমালয়ত যায় সন্যাস। আৰু আপুনি যদি প্ৰমাণ কৰিব নোৱাৰে, আপুনি অসমৰ ৰাইজৰ ওপৰত মাপ খুজিব লাগিব। আমি দুৰ্নীতি কৰিবলৈ ৰাজনীতিত অহা নাই। ভগৱানে বহুত দিছে, কোনো চৰকাৰী ঠিকা মই কৰা নাই, কোনো চৰকাৰী ছাবচিডি মই লোৱা নাই, কোনো চৰকাৰৰ লগত ছাপ্লাইৰ ধান্দা মই কৰা নাই। ভগৱানে ইমান জ্ঞান আৰু বুদ্ধি দিছে যে নিজৰ বাবে লাগতিয়াল উপাৰ্জন মই নিজে কৰিব জানিছোঁ। ৰাইজক সেৱা কৰিবলৈ ৰাজনীতিত আহিছোঁ। কংগ্ৰেছৰ চৰিত্ৰ আমাৰ নহয়। আৰু যিসকলে মোৰ বা মোৰ পৰিয়ালৰ বিষয়ে জানে, দেউতাৰ বিষয়ে জানে, তেখেতসকলে এই কথাত কোনোদিন বিশ্বাস কৰা নাই আৰু ভৱিষ্যতো নকৰে। মই দেৱব্ৰত শইকীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে 24 ঘণ্টাৰ ভিতৰত হয় প্ৰমাণ কৰক, নহ'লে অসমৰ ৰাইজৰ ওচৰত মাপ। ঠিক কৈছোঁ নে নাই ৰাইজ?